ओम शांति। আজি 28 নৱেম্বৰ 2023 বাপ দাদা মধুবন। আজি বাবাই আমাক কি বুজাইছে আহক শুনো। বাবাই কৈছে, মৰমৰ সন্তানসকল, জ্ঞান হৈছে মাখন, ভক্তি হৈছে দৈ পানী, যাক হিন্দীত চাঁচ বুলিও কয়, কোনোবাই মাঠা বুলিও কয়। পিতাই তোমালোকক জ্ঞানৰূপী মাখন দি বিশ্বৰ মালিক কৰি তোলে। সেইবাবে শ্ৰীকৃষ্ণৰ মুখত মাখন দেখুৱায়। প্ৰশ্নটো হ'ল, নিশ্চয় বুদ্ধিৰ পৰিচয় কি? নিশ্চয়ৰ আধাৰত কি প্ৰাপ্তি হয়? উত্তৰটো, নিশ্চয় বুদ্ধিৰ সন্তানসকল অগ্নিশিখাত উৎসৰ্গিত হৈ যাওঁতা সঁচা চগাপোক হ'ব। পৰিক্ৰমা লগাই যাওঁতা নহয়। অগ্নিশিখাত আমি দেখিছোঁ দীপাৱলীৰ সময়ত যেতিয়া চাকিবোৰ জ্বলি থাকে, তাত পোকবোৰ আহি মৰি যায়, পাখিবোৰ জ্বলাই দিয়ে। যিসকল অগ্নিশিখাত উৎসৰ্গিত হৈ যায়, তেওঁলোকেই বাদশ্বাহীত বহে, ৰাজ্যৰ ভাগ্য প্ৰাপ্ত কৰে, ৰাজ্যৰ পদ প্ৰাপ্ত কৰে। পৰিক্ৰমা লগাওঁতাসকল প্ৰজাৰ শাৰীত গুচি যায়। 2 নম্বৰটো, ধৰত পৰিয়ে ধৰ্ম না छोड़िए, এটা শ্লোগান, প্ৰতিজ্ঞা, যে যিকোনো পৰিস্থিতিয়ে নাহক নিজৰ ধৰ্মটো নেৰিবা, যেনেকৈ পৰিস্থিতি নহওক নিজৰ ধৰ্ম ত্যাগ নকৰিবা। এইটো নিশ্চয় বুদ্ধি সন্তানসকলৰ প্ৰতিজ্ঞা। তেওঁলোক সঁচা প্ৰীত বুদ্ধি হৈ দেহৰ লগতে সকলো ধৰ্মক পাহৰি পিতাৰ স্মৃতিত থাকে। এয়া হৈছে নিশ্চয় বুদ্ধি সন্তানসকলৰ পৰিচয়। আৰু প্ৰাপ্তি কি? যে ৰজাৰ পদৰ যি নিশ্চয় বুদ্ধি হ'ব, তেখেতে পুৰা সমৰ্পণ হ'ব। আচ্ছা, গীত। छोड़ भी दे आकाश सिंहासन, तू धरती पर आजा रे। অসমীয়াত, আকাশৰ সিংহাসন ত্যাগ কৰি এই পৃথিৱীলৈ নামি অহা প্ৰভু। ওম শান্তি। ভগৱানুবাচ, ভগৱান বুলি কোৱা হয় নিৰাকাৰ পৰম পিতাক। ভগৱানুবাচ বুলি কোনে ক'লে? সেই নিৰাকাৰ পৰম পিতা পৰমাত্মাই। নিৰাকাৰ পিতাই নিৰাকাৰ আত্মাসকলক বুজায়। নিৰাকাৰ আত্মাই এই শৰীৰৰূপী কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা শুনে। আত্মাক পুৰুষ বা মহিলা বুলি কোৱা নহয়। আত্মা বুলি কোৱা হয়। আত্মাক আত্মা বুলি কোৱা হয়। আত্মাই স্বয়ং এই ইন্দ্ৰিয়ৰ দ্বাৰা কয়, মই এটা শৰীৰ এৰি আন এটা শৰীৰ ধাৰণ কৰোঁ। যি মনুষ্য মাত্ৰ আছে, তেওঁলোক সকলো ভাই ভাই। যেতিয়া নিৰাকাৰ পৰম পিতাৰ সন্তান হয়, তেতিয়া পৰস্পৰ সকলো ভাই ভাই হয়। আৰু যেতিয়া প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হয়, তেতিয়া সকলো ভাই ভনী হয়। এয়া সদায় সকলোকে বুজাই থাকা, সকলোকে বুজাব কৈছে। ভগৱান হৈছে ৰক্ষক, ভক্তসকলক ভক্তিৰ ফল দিওঁতা। ভগৱানৰ কাম হৈছে সকলোৰে ৰক্ষা কৰোঁতা আৰু ভক্তিৰ ফল দিওঁতা। পিতাই বুজায়, সকলোৰে সদ্গতি দাতা একমাত্ৰ ময়ে সকলোৰে শিক্ষক হৈ শ্ৰীমত দিওঁ আৰু সকলোৰে সদ্গুৰুও হওঁ। তেওঁৰ কোনো পিতা, শিক্ষক, গুৰু নাই। সেইজন পিতাই প্ৰাচীন ভাৰতৰ ৰাজযোগ শিকাওঁতা, কিন্তু শ্ৰীকৃষ্ণ ৰাজযোগ শিকাওঁতা নহয়। ৰাজযোগ গুৰুৱে শিকাব, আৰু আমি কৃষ্ণক গুৰু বা বাবা বুলিতো নকওঁ। শ্ৰীকৃষ্ণক পিতা বুলি কোৱা নহয়। তেওঁক দেৱী গুণধাৰী স্বৰ্গ ৰাজকুমাৰ বুলি কোৱা হয়। পতিত পাৱন সদ্গতি দাতা বুলি এজনকে কোৱা হয়। এতিয়া সকলো দুখী পাপ আত্মা ভ্ৰষ্টাচাৰী। ভাৰতেই সত্যযুগৰ দেৱী শ্ৰেষ্ঠাচাৰী আছিল। তাৰ পাছত সেয়া ভ্ৰষ্টাচাৰী আচুৰি ৰাজ্য হৈ যায়। সকলোৱে কয় পতিত পাৱন আহি ৰাম ৰাজ্য স্থাপন কৰা। এতিয়া হৈছে ৰাৱণ ৰাজ্য। ৰাৱণক জ্বলায়ো, কিন্তু ৰাৱণক কোনো বিদ্বান আচাৰ্য পণ্ডিতে নাজানে। সত্যযুগৰ পৰা ত্ৰেতালৈ ৰাম ৰাজ্য
দ্বাপৰৰ পৰা কলি যুগলৈ ৰাৱণ ৰাজ্য। ব্ৰহ্মাৰ দিন মানে ব্ৰহ্মা কুমাৰ কুমাৰীসকলৰ দিন। ব্ৰহ্মাৰ ৰাত্ৰি মানে ব্ৰহ্মা কুমাৰ কুমাৰীসকলৰ ৰাত্ৰি। এতিয়া ৰাত্ৰি সম্পূৰ্ণ হৈ দিন হ'ব। গায়নো আছে, বিনাশ কালত অপ্ৰীতিকৰ বুদ্ধি। বিনাশ কালে বিপৰীত বুদ্ধি বুলি কোৱা হয়, অৰ্থাৎ প্ৰীত নথকা, ভগৱানৰ প্ৰতি প্ৰীত নাইকিয়া হৈ যায়। তিনি সেনাও আছে, পৰম পিতাক অতিকৈ মৰমৰ ঈশ্বৰ পিতা, জ্ঞানৰ সাগৰ বুলিও কোৱা হয়। তেওঁলোকে নেজানে যে কেনেকে পৰমাত্মা সাগৰ। তেওঁ সৃষ্টিৰ চৈতন্য বীজ ৰূপ পৰম পিতা। পৰমাত্মা অৰ্থাৎ উচ্চৰো উচ্চ ভগৱান। এনেকুৱা নহয় যে সৰ্বব্যাপী। সৰ্বব্যাপী বুলি কোৱা মানে পিতাক অসন্মান কৰা। সৰ্বব্যাপী বুলি ক'লে চাওক, এতিয়া কুকুৰ, মেকুৰী, গাহৰি, জীৱ-জন্তুৱে, মানুহো কিছুমান কিমান পাপ কৰি থাকে। কি ভগৱানে এনেকা পাপ কৰিব নেকি? বেচা হ'ল বা ইমান ৰোগী কংগাল কিছুমান আছে, ধৰি লওক বহুত বেয়া নশা লৈ আছে। তো পৰমাত্মাটো এইবিলাকত নাই। থাকিলেনো আমি ক'লোহেঁতেন সেই ভগৱান ৰক্ষা কৰা, সদগতি দিয়া, সৎপথ দেখুওৱা, সৎ বুদ্ধি দিয়া। তো সৰ্বব্যাপী বুলি কোৱা মানে অসন্মান জনোৱা। পিতাই কয়, গ্লানি কৰোঁতে কৰোঁতে ধৰ্মৰ গ্লানি হৈ গ'ল, ভাত কংগাল ভ্ৰষ্টাচাৰী হৈ গ'ল। এনেকুৱা সময়তে মই আহিব লগা হয়। ভগৱান কেতিয়া আহে? যেতিয়া ধৰ্মৰ গ্লানি হয়। ভাৰতেই মোৰ জন্মস্থান, সোমনাথৰ মন্দিৰ, শিৱ মন্দিৰো ইয়াতে আছে। মই নিজৰ জন্মস্থানকেই স্বৰ্গ কৰি তোলো, আকৌ ৰাৱণে নৰক কৰি তোলে। অৰ্থাৎ ৰাৱণৰ মতত চলি নৰকবাসী আখুৰি সম্প্ৰদায় হৈ যায়। আকৌ তেওঁলোকক পৰিৱৰ্তন কৰি দেৱী সম্প্ৰদায় স্বেচ্ছাচাৰী কৰি তোলো। এয়া হৈছে বিষয় সাগৰ, এয়া হৈছে ক্ষীৰ সাগৰ। তাত ঘি নদী বয়। সত্যযুগ ত্ৰেতাত ভাৰত সৰ্বদা সুখী আৰু সম্পত্তিবান আছিল। হীৰা মুকুতাৰ মহল আছিল। এতিয়াতো ভাৰত 100% কংগাল। মইহে আহি পুনৰ 100% সম্পত্তিবান স্বেচ্ছাচাৰী কৰি তোলো। এতিয়াতো এনেকুৱা ভ্ৰষ্টাচাৰী হৈ গৈছে যে নিজৰ দৈৱী ধৰ্মই পাহৰি গ'ল। পিতাই বুজায় যে ভক্তি মাৰ্গ হৈছে দৈ পানী আৰু জ্ঞান মাৰ্গ হৈছে মাখন। শ্ৰীকৃষ্ণৰ মুখত মাখন দেখুৱাই, অৰ্থাৎ বিশ্বৰ ৰাজ্য দেখুৱাই, ৰাজ্য আছিল। লক্ষ্মী নাৰায়ণ বিশ্বৰ মালিক আছিল। পিতাহে আহি সীমাহীন উত্তৰাধিকাৰী দিয়ে, অৰ্থাৎ বিশ্বৰ মালিক কৰি তোলে। তেওঁ কয়, মই বিশ্বৰ মালিক নহওঁ। যদি মালিক হওঁ তেনেহ'লে মায়াৰ হাতত পৰাজিত হ'ব লাগিব। মায়াৰ হাতত তোমালোক পৰাজিত হোৱা, আকৌ জিকিবও তোমালোকেই লাগে। এই 5 বিকাৰত বান খাই আছা। এতিয়া মই তোমালোকক মন্দিৰৰ লায়ক কৰি তোলো। সত্যযুগ হৈছে ডাঙৰ মন্দিৰ, তাক শিৱালয় বুলি কোৱা হয়। সত্যযুগক শিৱৰ দ্বাৰা স্থাপিত। কলিযুগ বেশ্যালয় বুলি কোৱা হয়, সকলো বিকাৰী। এতিয়া বাবাই কয়, দেহৰ সকলো ধৰ্ম এৰি নিজকে আত্মা বুলি ভাবি মোক স্মৰণ কৰা, মানে পিতাক স্মৰণ কৰা। তোমালোক সন্তানসকলৰ এতিয়া পিতাৰ সৈতে প্ৰীত গঢ়ি উঠিছে, মৰম। তোমালোকে অন্য কাকো স্মৰণ নকৰা। তোমালোক হৈছা বিনাশ কালত প্ৰীতি। বাবাৰ লগত এতিয়া আমাৰ মৰম। তোমালোকে জানা যে শ্ৰী শ্ৰী 108 পৰম পিতা পৰমাত্মাকে কোৱা হয়। 108ৰ মালা জপ কৰে। ওপৰত আছে শিৱ বাবা, আকৌ মাত পিতা ব্ৰহ্মা সৰস্বতী, তাৰ পাছত তোমালোকৰ সন্তানসকল, যিয়ে ভাৰতক পাৱন কৰি তোলে। ৰুদ্ৰাক্ষৰ মালাৰ গায়ন কৰা হয়। ইয়াক ৰুদ্ৰ যজ্ঞ বুলিও কোৱা হয়। কিমান ডাঙৰ ৰাজস্ব অশ্বমেধ অবিনাশী জ্ঞান যজ্ঞ কিমান বছৰৰ পৰা চলি আহিছে। যি অনেক ধৰ্ম আদি আছে, সকলো এই যজ্ঞত নাশ হৈ যাব। তেতিয়া এই যজ্ঞ পূৰ্ণ হ'ব। এয়া হৈছে অবিনাশী বাবাৰ অবিনাশী যজ্ঞ। সকলো সামগ্ৰী ইয়াতে
স্বাহা হৈ যাব। সন্তানসকলে সোধে বাবা বিনাশ কেতিয়া হ'ব? তো এইটো বাবাই সেইদিনা মুৰলীত ক্লিয়াৰ কৰিছে যে এইটো সোধাটো মানে আমনি পোৱা, কিন্তু সংগম যুগতো যেতিয়ালৈকে আমি থাকিম বাবাৰ পৰা সিমানেই প্ৰাপ্তি কৰিব পাৰিম। বাবাই কৈছে যিয়ে স্থাপনা কৰে তেওঁৱে আকৌ পালন কৰিবলগীয়া হয়। তো এতিয়া স্থাপনা কাৰ্য চলি আছে, তো যিমানে আমি স্থাপনা কাৰ্যত সহযোগী হ'ব পাৰিম সিমানেই আমি উচ্চ পদৰো অধিকাৰী হ'ম। এয়া হৈছে শিৱ বাবাৰ ৰথ ব্ৰহ্মা বাবাৰ কাৰণে। শিৱ বাবা এই শৰীৰৰ ৰথীহে। বাকী কোনো ঘোঁৰা গাড়ীৰ কথা নাই বা গৰুৰ কথা নাই, যেনেকে ষাঁড় গৰু দেখাইছে তেনেকুৱা কথা নাই। সেয়াটো ভক্তি মাৰ্গৰ সামগ্ৰী ৰচি দিছে। বাবাই কয় মই এই প্ৰকৃতিৰ আধাৰ লয়, জন্ম নলয়, কিন্তু অৱতৰণ হয়। পিতাই বুজায় প্ৰথমে অব্যভিচাৰী ভক্তি চলে, তাৰ পাছত কলিযুগৰ অন্তত পুৰা ব্যভিচাৰী হৈ যায়। পুনৰ পিতা আহি ভাৰতক মাখন দিয়ে। তোমালোকে বিশ্বৰ মালিক হ'বলৈ পঢ়ি আছা, পিতা আহি মাখন খুৱায়। ৰাৱণৰ ৰাজ্যত দৈ পানী আৰম্ভ হৈ যায়, মানে কোনো চাৰ নাথাকে আৰু। এই সকলোবোৰ বুজিবলগীয়া কথা। নতুন সন্তানে এই কথাবোৰ বুজিব নোৱাৰে। পৰম পিতা পৰমাত্মা জ্ঞানৰ সাগৰ বুলি কোৱা হয়। বাবাই কয় মই এই ভক্তি মাৰ্গৰ দ্বাৰা কাকো লগ নকৰো। মই যেতিয়া আহোঁ তেতিয়াহে ভক্তসকলক ভক্তিৰ ফল দিওঁ। মই মুক্তিদাতা হওঁ, দুখৰ পৰা আঁতৰাই সকলোকে শান্তিধাম সুখধামলৈ লৈ যাওঁ। নিশ্চয় বুদ্ধি বিজয়ী, সংশয় বুদ্ধি বিনাশ। পিতা হৈছে অগ্নিশিখা। তেওঁৰ প্ৰতি কিছুমান চগা পোক একেবাৰে উৎসৰ্গিত হৈ যায়, কোনোৱে আকৌ পৰিক্ৰমা লগাই গুচি যায়। এনেকুৱা বুজি নাপায়। উৎসৰ্গিত হৈ যোৱা সন্তানে জানে যে যথাযথ আমি বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰী পাওঁ। যিয়ে কেৱল পৰিক্ৰমা লগাই গুচি যায় তেওঁলোকেতো প্ৰজাত ক্ৰমানুসৰি আহি যায়। তাৰমানে প্ৰজাওতো সকলো সমানে নাথাকে, তাতো ধনী দুখীয়া থাকে। যিসকল উৎসৰ্গিত হৈ যায় তেওঁলোকে পুৰুষাৰ্থ অনুসৰি উত্তৰাধিকাৰ লাভ কৰে। আকৌ একেবাৰে যিসকল সমৰ্পিত হৈ গ'ল তাতো পুৰুষাৰ্থ অনুসৰিহে কোনোবা মহাৰাজা, কোনোবা ৰজা, এনেধৰণে। তো পুৰুষাৰ্থৰ দ্বাৰাই প্ৰালব্ধ পোৱা যায়। জ্ঞানৰ সাগৰ পিতা এজনেই। পুনৰ জ্ঞান প্ৰায় লোপ হৈ যায়। তোমালোকে সদ্গতি পোৱা। সত্যযুগ ত্ৰেতাত কোনো গুৰু গোসাঁই আদি নাথাকে। এতিয়া সকলোৱে সেইজন পিতাক স্মৰণ কৰে, কিয়নো তেওঁ হৈছে জ্ঞানৰ সাগৰ। সকলোৰে সদ্গতি কৰে। আকৌ হাহাকাৰ বন্ধ হৈ জয়জয়কাৰ হৈ যায়। তোমালোকে সৃষ্টিৰ আদি মধ্য অন্তক জানা। তোমালোক এতিয়া ত্ৰিকালদৰ্শী, ত্ৰিনেত্ৰী হৈছা। তোমালোকে ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তৰ গোটেই জ্ঞান প্ৰাপ্ত কৰি আছা। এয়া কোনো সাধু কথা নহয়। গীতা হৈছে ভগৱানৰ বাণী, কিন্তু শ্ৰীকৃষ্ণৰ নাম দি খণ্ডিত কৰি দিছে। তোমালোক সন্তানসকলে এতিয়া সকলোৰে কল্যাণ কৰিব লাগে। তোমালোক হৈছা শিৱ শক্তি সেনা। বন্দে মাতৰম বুলি গায়ন কৰা হৈছে। বন্দনা পবিত্ৰতাৰে কৰা হয়। কন্যা পবিত্ৰ হয়, সেইবাবে সকলোৰে কন্যাৰ বন্দনা কৰে। শহুৰ ঘৰলৈ গৈ বিকাৰী হৈ যায়, তেতিয়া সকলোৰে আগত মূৰ নুৱাই থাকে। সকলো পবিত্ৰতাৰ ওপৰতে নিৰ্ভৰ কৰে। ভাৰতত পবিত্ৰ গৃহস্থ ধৰ্ম আছিল, এতিয়া অপবিত্ৰ গৃহস্থ ধৰ্ম। দুখেই দুখ। সত্যযুগত এনেকুৱা নহয়। তাৰমানে য'ত পবিত্ৰতা থাকে তাত সুখ শান্তি থাকে, য'ত অপবিত্ৰতা তাত দুখ অশান্তি। ঘৰ সংসাৰ ত্যাগ কৰাৰ কোনো কথা নাই। সন্ন্যাসীসকল নিবৃত্তি মাৰ্গ বেলেগ। এতিয়া পিতাৰ আগত প্ৰতিজ্ঞা কৰে, বাবা আমি পবিত্ৰ হৈ পবিত্ৰ সৃষ্টিৰ মালিক হ'ম। তেন্তে যিয়েই পৰিস্থিতি নাহক ধৰ্ম নেৰিবা। যিটো আমি প্ৰতিজ্ঞা কৰিলো, বাবাই কৈছে ধৰত পৰিয়ে ধৰ্ম না ছৰিয়ে। 5 বিকাৰৰ দান দিলেহে মায়াৰ গ্ৰহণ আঁতৰিব, হয় না? দে দানটো ছুটে গ্ৰহণ। তেতিয়া 16 কলা সম্পূৰ্ণ হৈ যাবা। সত্যযুগ হৈছে 16 কলা সম্পূৰ্ণ নিৰ্বিকাৰী। এতিয়া শ্ৰীমতত চলি পুনৰাই তেনেকুৱা হ'ব লাগে। ভগৱান হৈ গৰীবৰ ত্ৰাণকৰ্তা, মানে কয় না ভগৱান হৈছে
দুখীয়াৰ প্ৰাণ বা গৰীবৰ প্ৰজাতহে ভগৱান আহে, গৰীব নিবাস বুলিও কোৱা হয়। চহকীসকলে মানে ধনৱানসকলে জ্ঞানৰ ধাৰণা কৰিব নোৱাৰে, কাৰণ তেওঁলোকে ভাবে আমাৰ ধন আদি বহুত আছে, আমিতো স্বৰ্গত বহি আছো। সেইবাবে অবলা বা অহল্যসকলেহে জ্ঞান লয়। দুখীয়া সাধাৰণ এনেধৰণৰ আত্মাসকলেহে বেছিভাগ আৰু জ্ঞানটো উঠায়। তো ভাৰতো গৰীব, তাৰ ভিতৰতো যিসকল অতি সাধাৰণ গৰীব মানে দুখীয়া, সেইসকলহে পিতায়ে আপোন কৰি লয়। সেইসকলক তেওঁলোককহে ভগৱানে নিজৰ সন্তান বা তেওঁ সকলৰ ভাগ্যতহে আছে। এইটো নহয় যে ধনৱানো নাই, আছে, কিন্তু বেছিভাগ চাকাৰ বাবাৰ সময়তো সাধাৰণ মাতাসকলেই বাবাক চিনি পাইছিল বা বাবাৰ যজ্ঞত সহযোগী বনিছিল। এতিয়াতো সকলো আছে, কিন্তু ধনৰ দুখীয়া কথা নাই। এতিয়া সকলো ফালৰ পৰা ধৰি লওক দুখ অশান্তি বাঢ়িছে। তো সুদামাৰ দৃষ্টান্ত মানে উদাহৰণ গায়ন কৰা হৈছে। চহকীসকলক বুজাবলৈ সময় নাথাকে, চহকীসকলৰ বুজিবলৈ সময় নাথাকে। ৰাজেন্দ্ৰ প্ৰসাদৰ মানে সেই সময়ত বাবাই ভাৰতৰ প্ৰথম যি ৰাষ্ট্ৰপতি আছিলে তেখেতৰ ওচৰলৈ পঠিয়াইছিলে আৰু গৈ কৈছিল যে বেহদৰ পিতাক জানিলে আপুনি হীৰাতুল্য হৈ যাব। তেখেতক জ্ঞান শুনাইছিলে গৈ। 7 দিনৰ পাঠ্যক্ৰম কৰক। তেতিয়া কৈছিল হয়, কথাবোৰ বৰ ভাল, সময় মানে অৱসৰ গ্ৰহণ কৰাৰ পাছত পাঠ্যক্ৰম কৰিম। অৱসৰ পাছত ক'লে মই এতিয়া অসুস্থ, বেমাৰী। ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ সময় নাই। প্ৰথমে যেতিয়া 7 দিনৰ পাঠ্যক্ৰম কৰিব তেতিয়াহে নাৰায়ণী নচা উঠিব। এনেতো ৰং নালাগিব, জ্ঞানৰ ৰংটো এনেই নালাগিব। 7 দিনৰ পিছত গম পোৱা যায় এওঁ লায়ক হয় বা নহয়। লায়ক হলে তেতিয়া পঢ়াৰ বাবে পুৰুষাৰ্থ কৰিবলৈ উঠি পৰি লাগিব। ঠাণ্ডা হওক, গৰম হওক, নিশ্চয় বাবাৰ ঘৰলৈ আহিবই মুৰলী শুনিবলৈ। যেতিয়ালৈকে ভিৰত দৃঢ়ভাৱে ৰং লাগি নাযায়, যেতিয়ালৈকে দৃঢ়ভাৱে ৰং লাগি নাযায়, জ্ঞানৰ ৰং যেতিয়ালৈকে একদম আত্মাত নালাগে, তেতিয়ালৈকে বাহিৰলৈ গলেই ৰং নোহোৱা হৈ যায়। মানে অলপ বাহিৰৰ দুনিয়াখনলৈ গলে তাৰ ৰং আকৌ লাগি যায়। সেইবাবে প্ৰথমতে দৃঢ়ভাৱে জ্ঞানৰ ৰং লগাব লাগে। ঠিক আছে বাৰু, বাবাই ক'লে অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা মানে ব্ৰহ্মা বাবা আৰু শিৱ বাবা, লগতে মাম্মাও আছিলে স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। তো আমাৰ সন্তানসকলৰো বাপ দাদাক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰাংশ প্ৰথমটো হ'ল শিৱ শক্তি হৈ বিশ্ব কল্যাণ কৰিব লাগে। পবিত্ৰতাৰ আধাৰত কৰি তুল্য মানুহক হীৰাতুল্য কৰি তুলিব লাগে। 2 নম্বৰটো শ্ৰীমতত বিকাৰ দান দি সম্পূৰ্ণ নিৰ্বিকাৰী, 16 কলা সম্পূৰ্ণ হ'ব লাগে। অগ্নি শিখাত মানে পৰমাত্মাৰ প্ৰতি উৎসৰ্গিত হওঁতা চগাপোক হ'ব লাগে। বৰদান পৰিস্থিতিক পাৰ্শ্বদৃশ্য বুলি বুজি, তাৰমানে আমি ক'লে চাইড চিন ইংলিছত যদি কওঁ, পৰিক্ৰমা কৰোঁতা স্মৃতিস্বৰূপ সমৰ্থ আত্মা হোৱা। তাৰমানে পৰিস্থিতি কি চাইড চিন হে, পৰ্ষদৃশ্য বা এনেধৰণৰ পাৰ্শ্বদৃশ্য। স্মৃতিস্বৰূপ আত্মা সমৰ্থ হোৱা হেতুকে পৰিস্থিতিসমূহক খেল বুলি বুজে। যিমানেই ডাঙৰ পৰিস্থিতি নহওক কিয়, সমৰ্থ আত্মাৰ বাবে লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এয়া সকলো যাত্ৰাপথৰ চাইড চিন। মনুষ্যটো টকা খৰচ কৰিও চাইড চিন চাবলৈ যায়। সেয়েহে স্মৃতিস্বৰূপ সমৰ্থ আত্মাৰ বাবে পৰিস্থিতিয়ে কোৱা বা পেপাৰে কোৱা
বিঘিনিয়ে হওক বা এয়া সাইড চিন আৰু স্মৃতিত আছে যে এই লক্ষ্যপথৰ এইবোৰ হৈছে লক্ষ্যপথৰ সাইড চিন অনেক বাৰ অতিক্ৰম কৰিছো এয়া একো নতুন কথা নহয় নাথিং নিউ আজিৰ শ্লোগানটো হ'ল শুধৰোৱাৰ পৰিৱৰ্তে পিতাৰ সৈতে যোগসূত্ৰ গঢ়ি তোলা তেতিয়া বৰদানৰ অনুভূতি হৈ থাকিব আমি প্ৰায় আচলতে আনক শুধৰাবলৈ চেষ্টা কৰো কিন্তু বাবাই আজি খুব সুন্দৰ এটা আমাক ইনজেকশন লগালে যে যেতিয়া আমি আনক শুধৰাবলৈ যাওঁ তেতিয়া আমি দুখ পাওঁ নুশুধৰিলে দুখ লাগে বেয়া লাগে তো গতিকে সেই সময়ত বাবাৰ লগতে কানেকশনটো লগাব কৈছে তেতিয়া বৰদানৰ অনুভৱ হৈ থাকিব ওম শান্তি